तो ओके गैस हम यहाँ पर उलाई दूँ तो मैं चलता हूँ निकलता हूँ ठीक है भैया फिर मिलेंगे तो ओके गैस আমি এতিয়া ওলাই দিলোঁ ইয়াৰ পৰা আমি ভাবিছিলোঁ ৱেষ্ট চাওদাং তেনেকৈ যাম বুলিকে তো গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল এগেন আৰু হা অঁ হেজিং না আমাৰ মানে য'ত নেকি যাম ভাবিছোঁ তাত আমাৰ কেঞ্চেল হৈ গ'ল এতিয়া আমি ভাবিছিলোঁ ৱে চাওদাং তেনেকৈ যাম তাত এতিয়া যোৱা নহ'ব তাত কিবা গণ্ডগোল হৈ আছে এতিয়া আমি ওলাই দিলোঁ ছেভেন ছিষ্টাৰ ভিজিট কৰি ঘৰলৈ বুলি ওলাই দিম আৰু য'ত নেকি আমি আছিলোঁ চেৰাপুঞ্জী তোমাৰ যিটো ৰুম আছিলোঁ আমি কি আছিলে সেইটো ৰুমটোৰ নাম কি আছিলে এমব্ৰেছ হোমষ্টে বহুত ধুনীয়া মানে এপ্ৰক্স মানে 1500 তেনেকৈ হৈ যায় আৰু দুজন মানুহ ন আৰু মানুহখিনি যিখিনি ভাল মানে ব্যৱহাৰ পাতি অলপ ভাল পালোঁ বাকী এতিয়া আমি ওলাই দি আছোঁ ঘৰলৈ বুলিকে মানে এতিয়া ছেভেন ছিষ্টাৰ তাতে সোমাই ওলাই যামগৈ তো গাইজ এতিয়া যদি আহোঁ মানে মেক্সিমাম এসপ্তাহৰ সময় হ'লে বেছি ভাল মোৰ মতে আমি আহিছিলোঁ 3 দিন থকাকৈ এতিয়া গৈ থাকোঁ এসপ্তাহ হ'লে মানে কি বহুত জেগা ঘূৰিব পৰা যায় তো গাইজ বেছি দূৰ নাই আৰু মানে আমাৰ ভিউ পইণ্টটো পাই যাম এতিয়া ভাই ডাৱৰখিনি চা মেন হয় নাই লিখা থাকেতো যদি ন পাৰ্কিং হয় ন পাৰ্কিং হ'ব ইয়াত থবি জেগাটো কিন্তু ভাল লাগিছে অ' ভাই ভিউখিনি চেক কৰা কেনেকুৱা মানে একদম ডাৱৰখিনি কেনে লাগি আছে ওপৰত এইটোৱে নেকি ছেভেন ছিষ্টাৰ না সেইটো তো হকি গেছে আমি এবাৰ ওলাই দিওঁ আৰু গৰমো লাগিছে এতিয়া ইয়াত অলপ কিন্তু গৰম লাগিছে হা সেটা এতিয়া ঘৰলৈ বুলি যাওঁ আৰু তো গাইজ ফাইনেলি আমি ছেভেন ছিষ্টাৰ ভিজিট কৰিলোঁ আৰু এতিয়া গৈ থাকোঁ নাথাকোঁ ইয়াত চ' গাইজ আগত এটা বল দেখা পাইছে নাই জানো কালি কিন্তু মই ৰুমত থাকি বলটো চাইছিলোঁ মানে ইমান ডাঙৰ ফুটবল টাইপ ফুটবলে দেখোন হয় ডাঙৰ আছে ন বাপৰে ভিউটো ভাল লাগি আছে কিন্তু সিপিনে অলপ গৰম পাইছিলোঁ না আমি ইপিনে অলপ ঠাণ্ডা ভিউ পইণ্টটো ভাল আকৌ ইপিনে গোটেই পাহাৰ বেছি যে বা গোটেই পেণ্ট চেণ্ট গোটেই মানে গাত ঠাণ্ডা হৈ যায় যাব দে জেকেটটো মাৰিলে ভাল হ'ব নেকি ন সেই আগত ৰখম জেগাটো কিন্তু ঠাণ্ডা চা কেনেকা জেকেটটো মাৰি লওঁ ন তো গাইজ এতিয়া টেনশ্যন নাই আৰু মানে জেকেটটো চেণ্ট টেণ্ট মাৰি ল'লোঁ ইপিনে মানে বহুত ঠাণ্ডাই লাগে ইয়াত তাৰ কিন্তু অলপ গৰম আছিল আমি যে ছেভেন ছিষ্টাৰ আছিলোঁ অলপ ৰ'দ দিছিল বাৰু ৰ'দ মানে সেইবিলাক হয় চাগে গৰম অলপ কিন্তু এইপিনে চাইডত কিন্তু যিটো লাইট লুম এই চাইডত অলপ মানে ঠাণ্ডাই হয় আগত দেখোন পুৰা ডাৱৰ হৈ আছে একদম ধূলি কলি
চ' গাইজ ভিউ চেক কৰা, ইয়াত গাড়ীখিনি বহুত ৰখি আছে মানে এতিয়া। আমি ভাবিছোঁ বৰষুণ হ'লে কিন্তু ৰেইনকোটটো লগাই ল'ম মানে। বৰষুণ নাই নেকি মোৰ মতে, নাই নাই বৰষুণ নহয়তো। ব'ল, এই কালি যে হৈ আছিলে যে, কালি আমি তাত অহা নাছিলো জানো? তেতিয়াতো এনেকে হৈছিল ন তেতিয়াও। চাওঁ এই বাপৰে বাপ, ভিউ এংগল চা। এইটো ডাঙৰটোৱে হয়, একো বৰষুণ চৰষুণ নহয় ইয়াত। এই ফটো ল'ব পৰা যালে হয় অৱশ্যে দেই ন, সেইখিনিত লবি নেকি? চাই ল। যাবি না? বল, ইপিনে বল। তো গাইছ আমি অলপমান ইয়াত ৰখিছিলো, মানে ফটো এটা দুটামান ক্লিক কৰি যাম। গোটেই চিজা পাওঁ আৰু এখন পৰি গলো হম এতিয়া। দে কিয় বহিবি? অ কি হ'ল, কি লাগিলে নি ভৰিত? নখ চকা হৈছে? ও ভাই বহা জাগা আছে কিন্তু ইয়াত। চ' গাইজ চেক কৰা ভিউ পইণ্টটো। অ ভাই নকবা আৰু বে, কি হাৱা দি আছে। তো গাইজ একবাৰ চেক কৰা, মানে মই আহি পালোঁ ইয়াত, তাৰপৰা খোজকাঢ়ি আহিছোঁ। আকৌ পিছত যিটো নেকি নাজাৰা সেইটো চাই দিব পাৰা, কেনেকুৱা মানে একদম পূৰা দ, ইমান তললৈ নাযাওঁ মই, তলৰ মানে কিমান ওচৰলৈ নাযাওঁ বাৰু, ভয় লাগি দেচোন দে। অ ভাই কি নাজাৰা বে। এনেই অলপ মানে কেমেৰাটো অলপ ঘূৰাই দেখাই দি আছোঁ, আৰু দহক কিমানটো নকওঁ বাৰু, চাব পৰা। এইখিনি গোটেই ধোৱাই মানে, এইখিনি যিমান নেকি পানীয়েদি ধোৱাহে ক'ম নে কিহে ক'ম নে, বহুত ওপৰলৈকে কিন্তু ক'লা হৈ আছে ডাৱৰ। আমি ভাবিছিলোঁ যে মানে তাত বৰষুণ দিছে নেকি আকৌ আগপিনে, সেয়েহে মানে এতিয়া ভাবিছিলোঁ যে ৰেইনকোট লগাম বুলি কৈছিলে ভাইটিয়ে, ৰেইনকোট নলগাওঁ, মই জানো যে কিবা কালিতো পাইছোঁ ন আহোঁতে, এনেকৈ ধোৱা ধূলি কুলি পূৰা ৰাস্তা দেখি নাপাওঁ, আগতো দেখা নাপাম চাগে আমি এতিয়া। খৰচে কমন ন ব্যৱহাৰটোক, খৰচ কমন উঠিব। টাইম লেপছ lang dia. La la la. Baka may kama kicharo tere puto liwa. দে যাব লাগিব তেন্তে। তুমি এতিয়া আহিছা নে যাবা? যাওগে, আমিও গৈ আছো। ক'ৰ পৰা আহিছা নে? গুৱাহাটী ন? কালি আহিছিল নে আজি আহিছে? কালি আহিছা ন? আমি নগাঁৱৰ পৰা আহিছো। চিংগল আহিছা নেকি? অ বাৰু দিয়া, একেলগে যাম হা। harga kecil nih enggak? Agak, deh, udah dia. Kita কিন্তু বহুত ধোঁৱা হৈছে চা। তো গাইজ ৰাস্তাত চাব পাৰে গোটেই, আমি য'ৰ পৰা আহিছো তাৰ পৰা যেনেকে ধোঁৱা উঠিলে ন ডাৱৰ খিনি, বৰষুণ কিন্তু অলপ এটো দুটো পৰি আছে বাৰু, হ'লেও কিন্তু চাওক কেনেকে ফগ টাইপ। 450 হিমালয়খন ফাৰ্ষ্ট টাইম চলাব গৈ আছো, কি হয় এতিয়া বাপৰে। চেলখন কোনখন আছিলে এইখন ন? এইখন নেকি? এইখন ন? বাৰু ৱাও, গোটেই কেইটা আপচিট দামচিট তলত ফাৰ্ষ্ট। অ বাৰু, এই বাপৰে আৰপিএম বহুত লাগিছে বে। ফাৰ্ষ্ট টাইম চলাইছো ভাই।
আহ তো গাইজ ফাৰ্ষ্ট টাইম কিন্তু হিমালয়ান 450 চলাই আছো মই একদম বহুত ডাঙৰ হাতী এটা চলাৰ পিছত পাই আছো এতিয়া মানে আগপিনে বহুত বাল্কি লাগি আছে মোক ক্লাছডাল বহুত হাৰ্ড দেখোন ন বহুত হাৰ্ড ক্লাছখন আকৌ হেণ্ডেলখন অলপ বেকা যেন পাই আছো মই হেণ্ডেলডাল অলপ বেকা যেন পাই আছো অলপ এইটোলৈ অলপ ইপিনে অলপ অহা বেছি বাপৰে সো গাইজ ফাৰ্ষ্ট টাইম চলাইছো মই হিমালয়ান 450 খন এতিয়া মানে ফিলটো কিন্তু ভাল পাইছো পুৰা কমফৰ্ট মানে কিন্তু বহুত ভাৰী হয় আমি গৈ থাকো সিয়ে ৰখিব বাইকটো ঠিক কৰাব লাগিব ন আমি গৈ থাকো আৰু দে তুমি গৈ থাকিবা লগাই থাকিবা লগ পাম দিয়ে কেতিয়া পিছত অমিয়াম পাম চাগে এতিয়া আগত পালো ন কঁকাল কেনেকে লাগিছে ঠিক লাগিছে এবাৰ লগ পাম পিছত না আহিছো চলো দিয়া সো ওকে গাইজ আমি এতিয়া যোৰাবাট পামগে আৰু ইমান দূৰ নাই ভিডিঅ' এণ্ড কৰা সময় হৈ গ'ল বহুত ভাগৰ লাগি আছে একদম মানে নোৱাৰা হৈ আছে আৰু নোৱাৰা মানে কি কঁকালটো বিষাইছে জানাই আৰু লং ট্ৰিপ হৈ গৈছে আৰু ডাবলিং তাতে দুজন আছো আমি বাকী যোৰাবাট পাওঁতে মানে ভিডিঅ'টো বন্ধ কৰি দিম এতিয়া আমি ঘৰৰ পাই গ'লো বুলি ধৰিব লাগিব গুৱাহাটী পালেগে তাৰ পৰা কিন্তু বহুত দূৰ আছে এতিয়াও তো গাইজ ভিডিঅ' এণ্ড কৰা সময় আহি গৈছে এনে অলপ দি চাওঁ ইয়াত